এতিয়া মানে আপুনি আকৌ এগৰাকীক চপালে নে কিনো আইও ফ্লিপকাৰ্টত বস্তু এটা মই অৰ্ডাৰ দিয়া দিছে ইজনী পিছত সিজনী নহয় আপুনি এগৰাকী আকৌ চপালে নে কিনো আজি লৈ আহিলো আপুনি মোৰ মূৰটো খুলি খুলি খাওকচোন খুলি খুলি খাওক মোৰ মূৰটো খুলি খুলি খাওক মই মৰি লোৱা কৈছো নহয় মই গোটেই মৰোৱা দেই এই মানুহটো যে কি লাগিছে গাটো ইমান মাইকী কোপা চপাইছে হয় মৰতি তই গম নাপা নেকি কি যেনেকে তুমিতো মোক ক'ব পাৰিলা হয় চৰিত্ৰটো কিয় ধ্বংস কৰিলা আইও তাই হাতী হাবিতিজনী একেবাৰে তিনিজনী ঘৈণীয়েক আছে বুলি নাজানে আমি এতিয়া নিউজত দিলেহে হ'ব আগগুৰি নজনাকে ছোৱালীজনী তেনেকে টপককে গুচি আহিব নালাগে ধৰ অ বাইদেউ ভাত বনালে নি বাৰু ভাত বনোৱা নাই বনামগেহে তুমিও ভাতকেইটা পাতি দিবা নেকি নহ'লে অ হ'ব তেতিয়া পাতি দিম দিয়া মই কি তাকে ভাবি আছেনো আপুনি ইমান ভাবিছো কথা এটা কি কথা কওকচোন মোকো আমাৰ মানুহটোৱে মোক ভাল পাই থাকোঁতে গম পোৱা নে কৈছিলে ইমান শপত খাইছে মন্দিৰে চন্দিৰে গোটেইখন শপত খালেগে মই সেই তোমাৰ বাহিৰে বোলে বেলেগক নাচাওঁ তাৰপাছতো মোক বিয়া পাতি অনাৰ পাছতো তোমাৰ লগত লাগিলে সেয়া তোমাক বিয়া পাতি লৈয়ে আহিলে তুমিনো কি যাতো কৰিলা আইও যাদু কৰা নাই আমাৰ ঘৰত টিউবৱেল বহুৱাইছিলে টিউবৱেল বহুৱাওঁতে কিবা এটা মৰম লাগি গ'ল টিউবৱেলটো এনেকে বহুৱাই দিয়ে বডি চডিবোৰ দেখি মৰম লাগিলে তাৰপৰা মানে একো নাই সেইদৰে ফোন নাম্বাৰটো ল'লো আমাৰ টিউবৱেল আকৌ ৱাছাৰখন মই পেলাই দিওঁ বিয়া পতা বুলি গম পালা নে নাপালা নাপাওঁ নহয় ইয়াত আহিয়ে দেখিছোহি আৰু প্ৰথমতে মই আপোনাক গম পাইছো নাই ভবাই নাছিলো আপুনি যে হেৰি ঘৈণীয়েক কিবা ভনীয়েকহে লাগিছে তাৰপাছতে মই গম পাইছো এতিয়া প্ৰথমতে আহি দুজনী কিমান কাজিয়া চাচোন এতিয়া যেনিবা ভগৱানৰ কৃপাত মানুহটোৱে যেনিবা দুজনীকে সমানে মৰমবোৰ ভগাই দিছে দেই সেইটো কাৰণে ভালক বুলি ভাল হলো বাৰু হ'ব আৰু আমাৰ মানুহটো এজনী থকাৰ পাছতো আকৌ দ্বিতীয়জনী আনিছে দ্বিতীয়জনী অনাৰ পিছতো যে ই আৰু মাইকী নানিব তাৰ কিন্তু কোনো মানে নাই আকৌ দেই আপুনি চকু কাণ দিব হেৰি কওঁ ভাত বনাওঁগে আপুনি কি ভাবে ভাবি চকু কাণ দিব মানে অকল মোৰ মানুহেই নহয় নহয় তোমাৰো গিৰিহঁত তুমিও চকু দিব লাগিব মোৰ চলি যাব আপুনি চলালে হয় আমাৰ দুজনীলৈকে ঠিকেই আছে 3 নম্বৰজনী আনিবলৈ হ'লে আকৌ চুলি ছিঙিম মতাকো চুলি ছিঙিম মাইকীকো চুলি ছিঙিম কি কৈছা আইও এই মানুহজন যে সঁচাকে দেই বুঢ়ী হলোহি এতিয়াও যে আপোনাৰ এইখিনি কৰিবলৈ লাজ লগা নাই এবাৰ লাজ লাগে কেনেকে ধৰিছেহি চা ভয় খাই গ'লোগে দেই অ বাইদেউ গবামেণ্ট হৈছে নি অ এইজন আকৌ লাজজন নাই দেই ভাবচোন গবামেণ্ট পেলাই থৈ দিওঁ এইকেইজনী বা সঁচাকে অপৰ একেবাৰে শান্তি নাই দেই কিন্তু চাব কিন্তু দেই প্ৰথমতে মোক আনিলে তাৰপিছত আকৌ এক ভাল দেখি পেলাই লৈ আহিলে আমাৰ দুজনী পিছত আকৌ কিন্তু আৰু বেলেগ আকৌ নানিবা আকৌ কিয় বাৰু আনিম বাৰু মোৰ যি হ'ল এই দুজনী সকলো আৰু নালাগে দেই ঠিক আছে দিয়া হ'ব আপুনি হেৰি কৰক মাছ অকণমান লৈ আহকগে যাওক যাওক আৰু কিবা লাগিব নেকি নালাগে নালাগে ৰূপচন্দা মাছ আনিব দেই কচ মাছখিনি আনিব বৰ গোন্ধাই যোৱা আমি ভালকেইটা পাতি থৈছো মই লৈ আহোঁ আপুনি ৰূপচন্দা মাছ লৈ আহিব দেই ঠিক আছে ইহঁত দুজনীলৈ বৰ বেয়াও লাগে মই যে তলে তলে আৰু এজনী পতাই থৈছো ইহঁতে ক'ত গম পাব যি হ'ব দেখা যাব জহদিনীয়াটোৱে ইদিন নিম কয় সিদিন নিম কয় কোনদিনাখনো নিব জানো কোনোবা দিনাখন ঘৰত পুহিয়ে হৈ থাকিবগে লাগিব নিনিলাও ইমান দিন নিম নিম কৈ পেলাই তই দোকান নুখোলা নেকি আজি মই দোকান নুখোলো কিয় এনেই নুখোলো মন নাই আৰু কথা এটা শুন মোক নিবি নে নিনিয় সেইটো ক সদায় ইদিন নিম সিদিন নিম সেনেকে কৈ থাকিলে নহ'ব নহয় নিয় যদি আজিয়ে লৈ যাম আজি কেনেকে নিম আকৌ মইতো নাজানো নহ'লে তোক মই ফচাই দিম নিবই লাগিব তই হেই তই বলিয়া হৈছ নেকি মাছ নিব আহিছো তই মাছ দেখিব মাছ চাছ নাই মোৰ ওচৰত মই তোক কৈছো আজিয়ে তই মোক পলুৱাই নিবই লাগিব যদি পলুৱাই নিনিয় নহয় তোক কিন্তু মই বেয়াকে ফচাই দিম আজিয়ে কৈছো হেই তই বৰ অবুজন দে অশান্তি কৰি দিছ একদম একদম বহ 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 ব'লা ব'লা সদায় কৈয়ে আছিলো নিবা নিবা বুলি অ বাইদেউ ভোক লাগিছে পাই তাকেহে আমাৰ মানুহটো কেলে বাৰু ইমান কাণ্ড জ্ঞান নাই দুজনীকে মাইকী চপাই লৈ এইটোৱে লঘোণে মাৰিব নেকি বাৰু হে ভাতকেইটা বনাই পেলাই হৈ গ'ল এতিয়া সেই বোলো মাছ আনিলে বোলো মাছকে বোলো জোল বনাই পেলাই খাম জহনি যোৱাটো গৈ পেলাই লাগি ধৰিলেগে এতিয়ালৈকে অনা নাই খাওঁহে উঠে মোৰ ভাগৰ নাজানো আৰু দেই ক'ত সোমালেগে গৈ পেলাই অ বাইদেউ এই মাছ কটা দোকানীজনী নহয় জানো হয় ভালনে বাইদেউ বৰ ধুনীয়া মাছ দিয়া কিন্তু দেই থেংক ইউ দেই কোন হয়নো এই দুজনী মোৰ মানুহ দুজনী আকৌ কি আপুনি মানে আগতে দুজনী অনা আমাৰ দুজনী অনা ৰাম 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 মোকো ভাল পাইছিলে গম পাই নে মোক একদম বহুত দিনৰ পৰা ভাল পায় মই মাছ দিনাখন পৰা কাটো সেইদিনাখন পৰা ভাল পায় আজি মই গুচি আহিলো সেইকাৰণে মই মানুহটোক কলো বোলো আপুনি বোলো ৰূপচন্দা মাছ আনকে আপুনি মানে এইখন ৰূপচন্দা মাছ আনিলেগে হে অল্প নহয় দেই মই কি কৈছিলো বা তোমাক কোৱা হো হে দুজনী অনাৰ পিছত মোৰ মানুহটোৱে যে আৰু এজনী নচপাব তাৰ কোনো মানে নাই আৰু দেই একো নহয় দিয়া তিনিজনী মিলিজুলি থাকিবা একো নহয় মানে দুজনীয়ে আমাৰ ভাগ বতৰা কৰিবলৈ নাই
কেনেকে ভাগ বতৰা কৰিম বাৰু এতিয়া আইও সেনেকে ক'লে নহ'ব নহয় 7 বছৰে তেখেতে এটকা নোহোৱাকে মই মাছ খুৱাই আছো ৰূপচন্দা বৰালি একদম ডাঙৰ ডাঙৰ কুচিয়া শ'লৰ পৰা ধৰি মাগুৰ পৰা ধৰি চব খুৱাই দিছো এতিয়া মই কিন্তু নাযাওঁ দেই একদম মই নাযাওঁ মই বহুত ভাল পাওঁ নেলাগে দুজনীয়ে আমাৰ থাকিবলৈ একদম নাটনি হৈছে জেগা আকৌ 3জনী কেনেকে থাকো বাৰু তই যাগে যা মাছকে কাটাকে যোৱা সঁচাকে দেই দিয়া একো নহয় 3জনী মিলিজুলি থাকা তিনিজনী মিলিজুলি একো মিলিবলৈ নাই দুজনীয়ে পাইছেগে আকৌ এজনী আনিছে হা তোৰ লাজ লগা নাই লাজ লগালে নহয় মই কিন্তু গুচি নাযাওঁ আকৌ যি ডাক লাগিলো যি আহিলে মই এখন ঘৰ পৰা গুচি যাবলৈ নাই সঁচাকে দেই আপুনিও বুলিয়া দেই বৰ আচৰিত মানুহ দেই প্ৰথমতে কেলে মোক সেই গছ তলত পোৱা নাছিলে দেহা তোমাক নেপালে মই মৰি যাম তোমাৰ বাহিৰে মই জীৱনত হে আৰু কাৰো মুখলৈ নাচাওঁ হে কি হ'ল আপোনাৰ কথা ভপ সূতা হে সঁচাকেই ভাল পাওঁ তোমাকো মোক নাপালে ফাইনেল খাই মৰিব আৰু ভাল পাওঁ আইও তহঁতকো সেনেকে নকয় মোকো কয় মোক কয় বোলে তুমি যদি দিনটো মৰি ফুলে তোমাক কুহুম তোক সেইবোৰ কয় দেই মই নাজানো হ'লে সেইবোৰ তাই কুহুম হ'বলৈ আহিছে কুহুম হ'ব দে ৰকুটাকে মুকুটা কৰি থাক এতিয়া ফাগুনিকে মাতিব লাগিব সেন্দু অকণমান দি দিব লাগিব হয় দে বিচনা চিচনা আছে নে শুবলৈ মাতি মেলি পৰি থাকিবি শুব লাগিব নি ব'লা 3জনী মিলজুলি থাকিব লাগিব ব'লা জীৱনটো সুখৰ হ'ব বুলি ভাবিছিলো বুজিছে দুখৰহে হ'লগে গৈ পেলাই মতা মানুহবিলাকে একদম ইজনী পিছত ইজনী আনিব পাৰে আমি মাইকী মানুহবোৰ আকৌ যাবই নোৱাৰো এইজনী নাপা গম পাই নে মানুহটো কাষত নোপোৱাই হলো ময়ো নোপোৱা হলো পাই তহঁত দুজনী আগতে একদম মৰম চেনে গোটেইখিনি লৈ ললি ময়ো এতিয়া একোবাৰে নোপোৱা হৈ থাকিলো পাই চৰমাৰি দেও এই দুজনী তহঁতি দুজনী বলিয়া হৈছে নেকি তহঁত দুজনীয়ে মৰম চেনে নাই পোৱা মই পাইছো নেকি সৌ সিদিনাখনে মৰম চেনে পোৱা এতিয়া মানুহটো বুঢ়ী হলো বুলি কাষেই নাচাপে কথা ক'বলৈ আহিছে কেনেকে কি কওঁ বাৰু 3জনী মানুহ আগত যে লাজো লগা হৈছে মতা মানুহ হ'লে 4জনী 5জনীলৈকে আনিব পাৰে আমি যদি যাওঁ নহয় আমি আকৌ মানুহে কি ক'বা এজনী বদনামী এজনী বেয়া মতা মানুহবিলাক ভাল নক'ব আৰু দেই সঁচাকে নাৰী জীৱন ওলোৱাই ভাল হা একদম শেষ কৰিলে জীৱনটো আয়ো ভাবিছো সুখৰ হ'ব এতিয়া গৈ পেলাই দেখিছোগে গোটেই মোক সুখ ফাগুনি আহিছে আয়ো এইজনীহে বাকী আছিলে আৰু দেই এতিয়া 3জনী বহি আছে হ'বলা একদম আহিব লগা হৈ গ'লেও বেলেগ দিগদাৰ হৈছে গম পা নে আয়ো মাছ মাংস এটা খাবলৈ পোৱা নাই তহঁতৰ সেই ঘৰলে হেনো সেই আমাৰ এই গুচি আহিলে এই আহিলে নহয় বৰ দিগদাৰ হৈছে মাছ এপিছো খাবলৈ পোৱা নাই এইকেইদিন মই বোলো আমাৰ একদম গোটেই গাঁৱৰ মানুহখিনিয়ে কৈছে মাছৰ বেপাৰী বোলে গ'ল বোলে কি তাকে গোটেই গাঁওখনতে মাছ কটা মাছৰ দোকান এখনেই আছিলে মাছ কটা দোকানীজনীকে কয় আমাৰ মানুহটোহে উঠাবলৈ পালে সঁচাকে এতিয়া আকৌ এতিয়া ইয়াতে দোকান চোকান দিছে নে কি নাই দিয়া নাই মানুহজনে দিবলৈ নিদিয়ে হেনো দোকান নিদো বুলি কৈছে তই আকৌ নিজৰ বিজনেছটো কেলে এৰিবি আকৌ হয় নে নহয় আৰু এতিয়া প্ৰথমে কাৰণেহে 3জনীলে 3টা পেটিকোট আনিলেও দেখোন 300 টকা যায় হে মতা পক এয়া সূতা ছিগি যাবগে 3জনী মাইকী পোহোতে পাব নহয় সি চুটুকা কাইলৈ পৰা ওলাবি 2জনী গৈ পেলাই গাড়ীখন পাই নেলাগে কৰক আকৌ 3জনীকে চপাই লৈছে নহয় 3জনীকে খোৱা পিন্ধোৱা দায়িত্ব তাই ভাগৰ আমি কেলে কৰিবলৈ যাম আকৌ মাইকী চপাব পাৰিলে মানে মাইকী খুৱাবও পাৰিব লাগিব মইতো আকৌ মই এইখিনিৰ পৰা সেইখিনিলেও নিহিলো নহয় সেই দোকান দি হ'বলা এই খুইদ গিয়েকটোহে পালেগে জানো পাই গোটেই পৃথিৱীখনৰ মানুহে মোৰ মানুহটোৰ ওপৰতহে চকুনে কিয়ে নে প্ৰথমতে মই আহিলো তাৰপৰা এইজনী চাপিলে এইবাৰ মাছ কটা দোকানী দুজনীয়ে বা যথেষ্ট হ'ব বাৰু তাৰপিছত তইনো আহিব লাগে না জানি শুনিও মই একোৱে নাজানো গম পাই নে একোৱে নাজানো তাৰ 7 বছৰ ভাল পাই আছিলো এতিয়া গুচি আহিলো আহিহে দেখিছো 2জনী বোলে আগতে অনা আমাৰ এতিয়া গাঁৱত কিমান দিগদাৰ হৈছে তই এতিয়া ইয়ালৈ গুচি আহিলি ইয়াতে হ'লেও দোকান এখন দে এতিয়া বেলেগৰ পৰা আনিবলৈ কিমান বাট কৰি যাব লাগে হা তোৰ ওচৰত আকৌ মাছ এটা বিধে নহয় গৌ মাছৰ পৰা শ'ল মাছৰ পৰা মাগুৰ মাছৰ পৰা চব পাওঁ তই এতিয়া গুচি আহিলি আৰু তথাপি ইয়াতে দোকানখন দে স্কুটি লৈ হ'লেও ইয়াৰ পৰা মাছ নিমহি আৰু ফাগুনি বাইদেউ আমাৰ মানে একেটা কথা কৈছো খজুলিটো অকণ বেছি ইমান খজুলি ভাল নহয় দেই 3জনী আনিছে এতিয়া 3জনী আহিলি যেতিয়া এতিয়া মিলা পিটিকে থাকা 3জনী আৰু থাকিব লাগিব প্ৰথমতে সেই অকলে আহোঁতে খাবলৈ একদম ইটো পিছত ইটো পাইছিলো তাৰপিছতে ভাগ বতৰা কৰিবলগীয়া হয় এতিয়া আকৌ 4 ভাগ কৰিবলগীয়া হয় এতিয়া খাবলৈ নাপায় গোটেইকেইজনী খিনাই শুকাই মৰিমতা চাই থাক লাগিলে পাছত যদি মই মিছা কথা কৈছো গম পাবি কালি এটা চিঙৰা আমি 3 ভাগ কৰি খাইছো গম পাইছেনে মই হ'লে যাওঁ দেই আপোনালোক বহক কালি ৰাতিটো গোটেই টোপনি খতি পাই অকণ শুংগে তাকেহে বৰ ডাঙৰ কথা দেই ডাঙৰ কথা এই আকৌ চৰিত্ৰটো ভাল নহয় আগতে হেনো সি ল'ৰা এটা হেনো ঘৰতে চপাইছিলেহি সেইটো গুচি গ'ল এই উৎপাদতে গুচি গ'ল এহেঁতৰ ঘৰৰ মানুহখিনিও ভাল নহয় পইচা খাই আকৌ গম পাওঁ আমাৰ মানুহটোতো কি ভাল
হে যাব স্থান সদায় খালতহে সেইটোৱে আৰু সঁচাকে দেই মই আগতে ভাল আছিলো পাই কিহৰনো প্ৰগতি তাৰ এই মানুহটো প্ৰেমত পৰিলো আৰু মুঠতে দেই নপৰা হ'লেই ভাল আছিলে তোৰ গিয়েৰক সেইকাৰণে কবি হা চুট টাইট কৈ থাকিবলৈ মনা কৰিবি হা ডেকা লাটো গোটেই থাকে এতিয়া 3জনী হ'লা এতিয়া অকণমান হেৰিকে থাকিবলৈ কবি তই সেইবোৰ ইমান ভালকে নৰখাবি সেইবোৰ হে নহ'লে একদম আৰু আনিবগে পেল পেলকে গোটেইখনা মাছৰ উজান উঠা দি উঠিব নহ'লে সঁচাকে দেই আমাৰ ঘৰতে গোটেই একদম মাইকীবোৰ একদম মাছৰ উজান উঠা দি উঠিছে মানুহটো যে আমাৰ দি কেলেনো এনেকুৱা হ'ল আৰু দেই নথকাবিলাকৰ মাইকী নাই আকৌ থকাবোৰে মাইকীবোৰ একদম ঘোপা ঘোপকে বিয়া পাতি আমাৰ গাঁৱতে কত ল'ৰা পৰি আছে মাইকী নাই আমাৰ আকৌ এইটো দেখিছে নাই 3জনী চপালি আৰু চাগে কেইজনী আনিব ঠিক নাই আৰু আকৌ কেইবাজনীও আনিবলৈ হ'লে মই কিন্তু ঘৰৰ পৰা আকৌ টালি টোপোলা লৈ পেলাই ওলাইহে যাম আকৌ দেই তুমি কিবা কৰিবা তহঁতি 2জনী ব মই যাওঁ মই সেই মাছ বিচাৰিহে ঘূৰি ফুৰিছো গম পাওঁ নে যাওঁ দে যাওঁ এই তুমি তাইক ধৰি পেলাই ৰাখাকে হৈ যা মানুহটো কেতিয়া সি অকলে পাওঁতে 2-1 মনৰ কথা পাতোঁগে আহিলা ইমান দেৰি হ'ল যে নাই ঘৰত কাম চাম কৰি পেলাই একেবাৰে ওলাই আহিছো আৰু ব'লা শুনাচোন বিয়া পতা পিছত কিন্তু ডিউটি জেগালৈ লৈ যাবা মোক মই আকৌ অকলে থাকিব নোৱাৰো মোৰ ডিউটি জেগালৈ ঠিক আছে আগত গৈ লওঁ বোলাচোন ঘৰলৈ ব'লা খুইটো গিয়েকৰ দেখোন আকৌ লিলিমাৰ মই এনেই কোৱা নাই নহয় বোলো মাছৰ বোলো উজান একদম যিমানহে উঠিছে এইবাৰ কিন্তু একদম খুইটো ঘৰত কিন্তু বেলেগ উজান উঠিছে দেই এই কয় কৈ থাকক দেই একো নকওঁ মই এইবিলাকক ফাগনি বাইদেউ গোটেই মাইকীবোৰ চপাইছে দেই খুইটো গিয়েকে কেনেকেনো পাইগে নেজানো আৰু মাইকীবিলাক আমাৰ গাঁৱতহে কিন্তু আমাৰ ল'ৰাবোৰ গোটেইবোৰ বোৱা হ'লগে আৰু কিন্তু খুইটো গিয়েকক মানিছো কিন্তু দেই পেটিকুটটো ভাল লাগিছে দেই মেখেলাখনৰ লগত ইমান ধুনীয়াকে মিলিছে পেটিকুট ক'ত পালি আকৌ তই কালি মানুহজনে পেটিকুট টাইপ ব্লাউজ টাইপ মোক আনি দিলে নহয় কি তোক কালি পেটিকুট ব্লাউজ আনি দিছে আমাক আছিলে কেক একো আনি দিয়া নাই চাওঁ খুল বাইদেউ ইমান কাজিয়া কেলে লাগব নালাগিন কেলে এক কালি ব্লাউজ আৰু পেটিকুট আনি দিছে মানুহটোৱে গম পাই নে সঁচাকে নে নিচাকে সঁচাকে আনি দিছে আকৌ আজিলৈকে বিয়া কৰি অনাই দিনাখন পৰা একোৱে দিয়া নাই কালি আনি দিলতে ইমান হিংসা নে খুল পেটিকুট তহঁতে আমাৰ কথা খা কোৱা নে মানুহটোৱে তোক ব্লাউজে পেটিকুটে আনি দিছে আমাকো ক'ব পাৰা কথা খা আমি ইমান দিনৰ পৰা কৈ থাকিলো মানুহটো বোলো ব্লাউজ এখন দিব পেটিকুট এখন দিব আনি নিদিলে এক টপককে আনি দিলে তই কিবা কিবি যাদু কাইদা কৰিছ সেনেকে হলে হাত নুতুলিব তই তেনেকে অকলে অকলে ক'ব নালাগে নহয় আমি 3জনীয়ে মানুহটো 3জনীয়ে ভগাই ল'ব লাগে তই সেইটো কথা জানো অকলে অকলে তই কেলে বিচাৰিছ তই ক'ব পাৰিলিহেঁতেন নে বোলে 3জনীলৈকে বোলে 3টা পেটিকুট আনিব ব্লাউজটো তই পেটিকুটটো মোক মানুহজনে ক'বলৈ হাক দিছে সেইকাৰণে কোৱা নাই আকৌ আশীৰ্বাদ কৰিব যাতে যুগ্ম জীৱন ভাল হয় পাগল হৈছে নেকি কোন মাৰে ক ছোৱালী নাই কি তই মোক বুঢ়ী মানুহ কথা দেখিছা নেকি কোন তই মোৰ ফালে নাহিবি দেই মোৰ ফালে নাহিবি বাইদেউ চকচোন কৰ ভৰি দি পেলাই মোৰ কথা কি বতৰা নেজানো কোৱা হয় তুমি মা নহয় নেকি মা নহয় এই 3গৰাকী মোৰ মানুহ কি কৰে কি তুমিতো মোক আগতে কোৱা নাছিলা আমাৰ মানুহটো তেনেকুৱাই এতিয়া মানে আপুনি আকৌ এগৰাকীক চপালে নে কিনো ফ্লিপকাৰ্টত বস্তু এটা মই অৰ্ডাৰ দিয়া দি দিছে ইজনীৰ পিছত সিজনী নহয় আপুনি এগৰাকী আকৌ চপালে নে কিনো আজি লৈ আহিলো আপুনি মোৰ মূৰটো খুলি খাওকচোন খুলি খাওক মোৰ মূৰটো খুলি খাওক মই মৰি লোৱা কৈছো নহয় মই গোটেই মৰোৱা দেই এই মানুহটো যে কি লাগিছে গাটো ইমান মাইকী খোপা চপাইছে ঐ মৰতি তই গম নাপাৱ নেকি তিনিজনীকে তুমিতো মোক ক'ব পাৰিলা হয় চৰিত্ৰটো কিয় ধ্বংস কৰিলা তাই হাতী হাবিতিজনী একেবাৰে 3জনী ঘৈণীয়েক আছে বুলি নাজানে আমি এতিয়া নিউজত দিলেহে হ'ব আগগুৰি নজনাকে ছোৱালীজনী তেনেকে টপককে গুচি আহিব নালাগে ধৰ তই উঠি অহা ছোৱালী হে ফুল কোমলীয়া ছোৱালীজনী ইমান ধুনীয়া ল'ৰা পালিহেঁতেন ভাল ল'ৰা এটালৈ গলিহেঁতেন 3জনী বিয়া পতা মতাটো আহিছ খাবি কি এখন মোৰ মূৰটোকে খুলি খাচোন তহঁতি বিশ্বাস কৰক মই গমেই নাপাওঁ নেজানো আৰু দেই আমাৰ আপুনি যে মুখে নেমাতিবচোন এইটোক মেখেলাই ঢাক মাৰি ধৰিবলৈহে মন যায় জহনি যোৱাটোকেতো কেলেনো এনেকুৱা হ'ল মোৰ জীৱনটো তুমি কিয় ধ্বংস কৰিলা ছোৱালীজনী জীৱনটো তই কেলে ধ্বংস কৰিব লাগে বা আমাৰ জীৱনটো ধ্বংস কৰিলিয়ে এইকেইজনী জীৱনটো ধ্বংস কৰিলি আকৌ এজনী ছোৱালী জীৱন ধ্বংস কৰিলি তোমাক মানুহটোৱে আমাৰ কি কথা কৈ ফুচুলালেনো চাকৰি কৰে বোলে চাকৰি কৰে জহনি যোৱা এইটো পাছ কৰিছে নে নাই কোৱা ঠিক নাই আকৌ চাকৰি কৰো বুলি কৈছে নে নাই আৰু
চাকৰি কৰাৰ পিছত বোলে মোক চাকৰি জেগালৈ লৈ যাম বুলিও কৈছিলে চাকৰি ইয়াৰ বেলেগ নাই ই একদম ইজনী পিছত ইজনী অনা ইজনী পিছত ইজনী মাইকী চপা ইয়াৰ চাকৰি সেইটোৱে দিয়া চিন্তা কৰিব না চাৰিজনী একেলগে মিলি জুলি থাকিবা আৰু কি খাই যে মাক বাপেকে পালে অ তোৰ লিখা ল'ৰা ছোৱালী যদি মোৰ ভাগৰ হয় নহয় মই সঁচা কথা কৈছো আকৌ পিঠাগুৰি খাই ভীমকল খাই মাৰি পেলালোহেঁতেন কি হ'ল কি হ'ব অ আমাৰ ঘৰতে বেলেগ কাণ্ড নহয় নহয় আমাৰ মানুহটোৱে মাইকী চপোৱা কামবোৰহে হৈ থাকে আকৌ আনিলে নি মানে এই কি আনিছে বৰ ধুনীয়া চোন এই ছোৱালীজনী সেইটোৱে আকৌ ধুনীয়াই ধুনীয়া তাই একদম জীৱনটো খাই পেলালে আৰু সেইটো কাৰণে ফকটো কিনি ফককে আহিব নালাগে মতা দেখিলে তহঁতৰো একদম গা ইচাতি বিচাতি একেবাৰে মইতো গম পোৱা নাছিলো গম পোৱাতে নাহিলো হয় নাজানো দে তহঁতৰ ঘৰত এখন কি চলিছে দেই একদম ইজনী পিছত সিজনী সিজনী পিছত সিজনী তই এতিয়া কাৰ লগত শুবি বাৰু হা এনে জুই জ্বলি আছে তাতে ঘিউ ঢালিব আহিছ তই নহয় ঘিউ ঢালিবলৈ অহা নাই সঁচা কথাটোহে কৈছো কিবা নাজানো আৰু দেই প্ৰথমতে আৰু আনিছিলে মোক তাৰপিছত দুজনী গোটালে থেপা থেপিকে তিনিটা হৈছিলো এতিয়াতো নোপোৱাই হলো এইজনীয়ে নিলে কাহি হে এতিয়া মতাটো মই এভাগহে আছিলে এতিয়া 4 ভাগ কৰিবলগীয়া হৈছে দেই মই নাজানো আৰু মই এইবোৰ ভাগ বতৰাও কৰিব নোৱাৰো এইটো মোৰ ভাগত নহয় বুলি মই এৰিও দিছো তহঁতিয়ে কি কৰ মুঠতে আহি দেখোন এই হেণ্ডৱেছ এটা দি পেলাই এই ভৰাই থৈ দিয়া ভিতৰত হ'ব আপুনি এই ছোৱালী অনা মহাভাৰতখন ইমানতে শেষ কৰিবনে নে আৰু 3জনী 4জনীমান আনিম বুলি ভাবিছে তহঁতে চাৰিজনীয়ে ভালকে মিলি জুলি থাকিবি বল বল হ'ব 4জনীয়ে মিলি থাকিম আৰু হেণ্ডু চেণ্ডু দি পেলাই কি কয় আৰু আপুনিয়ে জানে কি কৰে কৰক আপোনাৰ দায়িত্ব চাব আকৌ 4জনী চাপালে এই 3জনী মৰম দিয়ে নে নিদিয়ে গম নাপাওঁ মোক কিন্তু মৰম লাগিব আকৌ দেই মই কৈ থলো আকৌ তোমাক একদম পাহৰিয়ে থাকিলে 3জনী বিয়া পতাৰ পিছত হ'ব বলা 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 মৰমৰ কথা ক'লো নহয় একদম বৰ ভাল পালে ঐ ভেটেঙা দি ৰখি থাকিব নালাগে হেঁদু ধে আজিৰ পৰা বোৱাৰী হলা দেই ঘৰত হৈ চলিব লাগিব এতিয়া 3জনী আমি এনেকে শুকুটাকে মুকুটা কৰি আছিলো একেটা মানুহৰ লগতে আৰু এতিয়া তুমিও থাকিব লাগিব হ'ল বুলিয়ে আকৌ সেই নিজৰ মানুহটোক তোমাৰ ফুলীয়া কৰি নল'বা আমাকো ভাগ বতৰা কৰি ল'বলৈ দিবা তুমি আকৌ অকণমান দেখাই শুনাই ধুনীয়া নহয় সৰু ছোৱালী নহয় জানো সেইটো কথা দেই উনি বাউনি লৈ পেলাই থাকিবা আমাকো মানিবা নিজেও মানি চলিবা শুনিছা ঘৰত কোন কেনেকৈ আছে তোমালোকৰ আয়ো মাক একদম টেষ্টটোৰ পৰা খাই পেলালা মা দেউতা ভাগৰ দেই এজনী ছোৱালী চাগে কত ভালকে দিম বুলি ভাবিছিলে হে এতিয়া সেই তোমালোকে 4জনী এতিয়া হলা 4জনী একদম মেলা পিটিকে থাকিবা আৰু তাৰ মাজতে মই কৈ দিছো ভাগ বতা তহঁতক ধুনীয়াকে কৰি দিছো কোনেও যাতে মানে কাজিয়া লাগিব নালাগে এতিয়া শুন তোক কথা এটা কৈ থৈ যাওঁ ভাগ বতা মই কৈ থৈ যাওঁ ধুনীয়াকে মিলা পিটিয়ে থাকিব লাগিব গোটেই কেইজনী বা মিলা পিটিয়ে থাকিব লাগিব সেইকাৰণে ভাগ বতাটো কৈ থৈ যাওঁ ভাল চিন্তা কৰিছা প্ৰথম সপ্তাহ এই থাকিব দেই এই থাকিব আৰু দ্বিতীয় সপ্তাহ তই আৰু তৃতীয় সপ্তাহ তই আৰু একেবাৰে চতুৰ্থ সপ্তাহ তই মই যে মোৰ সপ্তাহটোলে বহুত দিন ৰ'বগে লাগিব প্ৰথমতে অনা নহয় জানো তই সেইকাৰণে লাষ্টতে পাইছ আৰু দেচোন হ'ব বাৰু দে মই মিলি যাওঁ ইহঁতি খালি টনা আজোৱা কৰি পেলাই সপ্তাহটো এদাই নহওঁতে টনা আজোৱা কৰি দল লাগে বুলিহে তুমি আগতে পালা দিয়াচোন এই পক্ষটো অকণমান নতুন নহয় জানো সেইকাৰণে ভালকে থাকিবা দেই আইদেউ